গুড ইভিনিং এভৰিৱান। কি কৰিছে সকলোৱে? চাহ তাহ খোৱা হ'লনে বাৰু? আৰু এইফালে আমি আমাৰ ঘৰৰ পাণ ছিঙিবলৈ আহিলোঁ। এতিয়া এয়া পাণ গছ আমাৰ দেখাই দিছোঁ দেই। মানে তামোল গছত পাণ গছ বগাই, আমাৰ যিহেতু বেছিকৈ তামোল গছ নাই, সেইকাৰণে এইজোপা নিম গছতে আমাৰ পাণ গছ বগাইছে। আৰু আগতে এইফালে ছাইডতো গোটেই পাণ গছ আছিলে, এতিয়া অকণমান কমাই দিলোঁ বাৰু। এয়া এইজোপা আগতে এইফালে ৱালত গোটেই বগাই গৈছিলে ঘৰলৈকে। ৱালত পাণখিনি বগালে কেতিয়াবা কোন জেলুকা হওক বা কিবাকিবি ভিতৰলৈ সোমাই যায় বুলি ভয়, সেইকাৰণে আঁতৰাই দিয়া হ'ল আৰু পাণবিলাক। আৰু যিহেতু আমাৰ ঘৰত আমি তামোল ইমান চবেই নাখায়ো, কেতিয়াবা অকণমান মই খাওঁ, মায়েতো নাখায়, পাপাই খায়। মই কাটি থোৱা থাকিলে অকণমান খাওঁ, নিজে কাটি তাকো নাখাওঁৱে। এইফালে এতিয়া পাৰি আছে পাণ। এয়া